Why do you want to stand? Why don't you stand up for Jana Gana Mana? What's your problem with it? Why can't you stand up for 52 seconds? Why can't you? Why? সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় কাৰণ গণতন্ত্ৰ জীয়াই ৰখা আৰু সমৃদ্ধিশালী কৰি ৰখাৰ ক্ষেত্ৰত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কিন্তু আজিৰ দিনত সংবাদ মাধ্যমৰ যি অৱস্থা তাক দেখি সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি মানিবলৈ টান পায় সাধাৰণ জনতাই ইয়াৰ ফলত আমি প্ৰায় শুনিবলৈ পাওঁ যে গদি মিডিয়া আজিৰ দিনত সংবাদ মাধ্যম সম্পূৰ্ণ বিক্ৰী যোৱা আদিৰ নিচিনা কথা নহয়নে কিন্তু প্ৰশ্ন হ'ল আজিৰ সংবাদ মাধ্যমৰ এনে অৱস্থা হোৱাৰ আচল কাৰণ কি আহক জনাৰ চেষ্টা কৰোঁ এই ভিডিঅ'ত নমস্কাৰ বন্ধুসকল মই সীমান্ত নজনা কথা নামৰ চেনেলটোলৈ স্বাগতম য'ত আমি জানি কিছু নজনা কথা চাওক বন্ধুসকল সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি বহু মহান মানুহসকলে মানি আহিছে কাৰণ সংবাদ মাধ্যমে চৰকাৰ আৰু জনসাধাৰণৰ মাজত এনে এক সংযোগী যোগসূত্ৰ যিয়ে নাগৰিকক চৰকাৰী আইনসমূহৰ বিষয়ে জ্ঞান প্ৰদান কৰে লগতে চৰকাৰৰ ভাল কামৰ বাবে প্ৰশংসা আৰু বেয়া কামৰ বাবে নিন্দা কৰে নিৰপেক্ষ আৰু নিস্বাৰ্থভাৱে লাগিলে নিজৰ মতামত যিয়ে নহওক নিজৰ মতামত প্ৰকাশ নকৰাকৈ সাধাৰণ জনতাক নিস্বাৰ্থ আৰু সত্য কথা জনোৱাই সংবাদ মাধ্যমৰ আচল কাম লগতে জনতাৰ সমস্যাসমূহ উপস্থাপন কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰা কিন্তু আপুনি যদি মন কৰে আজিৰ সংবাদ মাধ্যমৰ মাজত এনে গুণসমূহৰ অভাৱ অনুভৱ কৰিব চাওক আজিৰ সংবাদ মাধ্যমেও চৰকাৰৰ নতুন আইনসমূহৰ বিষয়ে জ্ঞান দিয়ে সঁচা লগতে চৰকাৰৰ প্ৰশংসাও কৰে চৰকাৰৰ নিন্দাও কৰে কিন্তু ইয়াত প্ৰায় আপুনি নিস্বাৰ্থতা আৰু সত্যতাৰ অভাৱ অনুভৱ কৰিব তাৰ সলনি নিজৰ মতামত জাপি দিয়াৰে চেষ্টা কৰে আগৰ সংবাদ মাধ্যমে যিকোনো বাতৰিক নিৰপেক্ষভাৱে সত্য কথাটো সাধাৰণ জনতাৰ ওচৰত ৰাখে সাধাৰণ জনতাই সেই খবৰটোত পোৱা তথ্যসমূহ চালি জাৰি চাই নিজৰ মতামত বনায় কিন্তু আজিৰ সংবাদ মাধ্যমে যিকোনো এটা খবৰৰ ওপৰত নিজৰ মতামত ৰাখি জনতাৰ ওপৰত সেই মতামত চাপি দিয়ে আৰু কয় যে এই খবৰটোৰ পৰা এই কথা বুজা যায় পাৰ্থক্য মাত্ৰ এটা যে কোনো সংবাদ মাধ্যমে যিকোনো এটা ঘটনা বা খবৰক চৰকাৰৰ সপক্ষে টানি মতামত প্ৰকাশ কৰে আৰু কোনোবা সংবাদ মাধ্যমে বিপক্ষে সংবাদ মাধ্যমৰ আজি যি অৱস্থা ইয়াৰ মূলত আছে তিনিটা কাৰণ প্ৰথম সংবাদ মাধ্যমৰ উপাৰ্জন কৰা পদ্ধতি কিন্তু কেনেদৰে জনাৰ চেষ্টা কৰোঁ আহক চাওক এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিউজ চেনেল চলাবলৈ আজিৰ দিনত 80 পৰা 1 কোটি টকা প্ৰয়োজন চেনেলৰ ডিষ্ট্ৰিবিউশ্যন প্ৰডাকশ্যনৰ খৰচ ইষ্টাব্লিছমেণ্টৰ খৰচ সাংবাদিকৰ লগতে তাত কাম কৰা মানুহসকলৰ দৰমহাৰ উপৰিও সাংবাদিকসকলে বাতৰি সংগ্ৰহৰ বাবে কৰা দেশ বিদেশ ভ্ৰমণৰ খৰচ মুঠৰ ওপৰত এটা নিউজ চেনেল চলোৱা আজিৰ দিনত বহু খৰচৰ কাম কিন্তু এই নিউজ চেনেলৰ উপাৰ্জনৰ ৰাস্তা মাত্ৰ দুটা ছাবস্ক্ৰিপশ্যন আৰু এডভাৰটাইজমেণ্ট ছাবস্ক্ৰিপশ্যন মানে আপোনাৰ টিভিত যি নিউজ চেনেল আছে তাৰ বাবে আপুনি যি টকা দিয়ে সেইটো ছাবস্ক্ৰিপশ্যনৰ পৰা যিটো টকা আহে সেই টকা নিউজ চেনেলৰ 25 পৰা 30% উপাৰ্জন হয় বাকী যি 70 পৰা 75% উপাৰ্জন হয় সি হয় বিজ্ঞাপন মানে এডভাৰটাইজমেণ্টৰ পৰা আচল গণ্ডগোলটো সেইটোৱে চাওক 2019ৰ লোকসভা নিৰ্বাচনত 25,000 কোটি টকা খৰচ কৰে ছ'চিয়েল মিডিয়া আৰু এডভাৰটাইজমেণ্টত ৰাজনৈতিক পাৰ্টিসকলে আজিৰ দিনত নিউজ চেনেলসমূহ যিহেতু বিজনেছ হয় আৰু বিজ্ঞাপন দিয়া মানুহসকল গ্ৰাহক সেই হিচাপে যদি চোৱা যায় ৰাজনৈতিক পাৰ্টিসমূহ গ্ৰাহক হয় এই নিউজ চেনেলসমূহৰ শাসক দল হওক বা বিৰোধী দল হওক কাৰণ সকলো ৰাজনৈতিক পাৰ্টিৰে টকা আছে অকল শাসক দলৰে আছে তেনে নহয় অৱশ্যে শাসক দলে সুবিধা অলপ বেছি পায় কোম্পানীসমূহেও ৰাজনৈতিক দলসমূহৰ বিৰোধিতা কৰা চেনেলসমূহত বিজ্ঞাপন দিব নিবিচাৰে কাৰণ ৰাজনৈতিক দলসমূহে দেশৰ শাসনভাৰ চম্ভালে দেশত নিয়মসমূহ বনায় সেইবাবে বাধ্য হৈ পৰে নিউজ চেনেলসমূহেও সেই বাতৰি প্ৰচাৰ কৰিবলৈ যি বাতৰি সিহঁতৰ গ্ৰাহকসকলে বিচাৰে কাৰণ গ্ৰাহকক এৰি কোনো বিজনেছ জীয়াই থাকিব নোৱাৰে হয় কি নহয় মুঠৰ ওপৰত আজিৰ যি সংবাদ মাধ্যম সি মাত্ৰ টকা উপাৰ্জনৰ মাধ্যম হিচাপে পৰিগণিত হৈ পৰিছে চাওক এই কথা মই কোৱা নাই কোব্ৰা পোষ্ট নামৰ এটা ইউটিউব চেনেলে ষ্ট্ৰিং অপাৰেশ্যন কৰে ভাৰতীয় সংবাদ মাধ্যমত তেওঁলোকে টকা দি হিংসাত্মক বাতৰি প্ৰচাৰ কৰিব বিচাৰিছে আৰু প্ৰায় সংবাদ মাধ্যমে টকা লৈ বাতৰি প্ৰচাৰ কৰাৰ কথাত সন্মত প্ৰদৰ্শন কৰে আপুনি ইউটিউবত বিচাৰিলে এতিয়াও সেই ভিডিঅ'সমূহ পাব ভাৰতত যিহেতু অসংখ্য সংবাদ মাধ্যম আছে ইয়াৰ ফলত ইয়াত প্ৰতিযোগিতাও বেছি ইয়াত আহে খেল টিআৰপি মানে টেলিভিছন ৰেটিং পইণ্টৰ হ'ল আজি সংবাদ মাধ্যমৰ দুৰ্গতিৰ কাৰণ টিআৰপি হৈছে এনে এটা ডিভাইচ যাৰ সহায়ত টিভি পৰ্দাত কোনটো প্ৰগ্ৰাম বেছিকৈ চোৱা হয় এই কথা মূল্যায়ন কৰা হয় আৰু যি চেনেলৰ টিআৰপি বেছি সেই চেনেলে বেছি বিজ্ঞাপন লাভ কৰে আৰু বেছি বিজ্ঞাপন মানে বেছি উপাৰ্জন ভাৰতৰ টিভি চেনেলসমূহৰ টিআৰপি যদি চোৱা যায় মনোৰঞ্জনপূৰ্ণ চেনেলসমূহৰ টিআৰপি বহুত বেছি নিউজ চেনেলসমূহৰ তুলনাত সেয়েহে টিআৰপি লাভৰ উদ্দেশ্যে আজি নিউজ চেনেলসমূহে সাধাৰণ জনতাৰ সমস্যাসমূহ উপস্থাপন কৰাতকৈ মছলাযুক্ত বাতৰি প্ৰচাৰ কৰাত অধিক গুৰুত্ব প্ৰদান কৰে কাৰণ আমি মনোৰঞ্জনপূৰ্ণ বস্তু বেছি চাই ভাল পাওঁ জ্ঞানপূৰ্বক বস্তুৰ তুলনাত সেইবাবে কিজানি মোৰ চেনেল ইমান কম ছাবস্ক্ৰাইবাৰ আছে কিন্তু আপুনি যিহেতু এই ভিডিঅ'টো এতিয়ালৈকে চাই আছে ইয়াৰ অৰ্থ হ'ল আপুনি জ্ঞানপূৰ্ণ ভিডিঅ' চাই ভাল পায় সেয়ে মই আপোনাক ক'ম আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এনেধৰণৰ ভিডিঅ' চাই থাকিব বাৰু যি কি নহওক ইয়াৰ ফলত উৎপত্তি হৈছে এই ডিবেট শ্ব'সমূহ যি আমাৰ কোনো সমস্যা সমাধানটো কৰা নাই আজিলৈ কিন্তু সমস্যা সৃষ্টি কৰিছে বহুত মানুহৰ মাজত পৰস্পৰৰ প্ৰতি হিংসাত্মক ভাৱ উৎপন্ন কৰিছে আমি সকলোৱে দেখি আহিছোঁ যে ডিবেট শ্ব'সমূহত মাত্ৰ কাজিয়া সৃষ্টি হয় আৰু কোনো সমস্যা কাজিয়া কৰি সমাধান কৰিব পাৰেনে আপুনি কওকচোন তেন্তে এই ডিবেট শ্ব'সমূহ পাতে কিয় নিউজ চেনেলসমূহে টিআৰপিৰ বাবে আজিৰ নিউজ এংকাৰসমূহক বাতৰি পৰিৱেশন কৰা দেখিলে এনে লাগে যে তেওঁলোকে বাতৰি পৰিৱেশন কৰাতকৈ অভিনয় বেছি ভালকৈ কৰিব পাৰিলে হয় নহয়নে আজিৰ নিউজ চেনেলসমূহে সত্য তথ্য যুক্তিতকৈ বেছি মনোৰঞ্জনক গুৰুত্ব প্ৰদান কৰিছে টিআৰপিৰ বাবে আপুনি যদি মন কৰে দেখিব যে গ্লোবেল ইণ্ডেক্সত ভাৰতীয় সংবাদ মাধ্যমৰ ৰেংক 150 180খন দেশৰ ভিতৰত কিমান দুখৰ কথা
আজি সংবাদ মাধ্যমৰ এনে অৱস্থা হোৱাৰ পাছত আৰু এটা কাৰণ হ'ল ভাৰতীয় সংবাদ মাধ্যমক নিৰীক্ষণ কৰা কোনো সংস্থা নাই। যেনে ইউকেৰ সংবাদ মাধ্যমক নিৰীক্ষণ কৰে অপকম অফিচ অফ কমিউনিকেশ্যন, ইউএছৰ সংবাদ মাধ্যমক FCC ফেডাৰেল কমিউনিকেশ্যন কমিশ্যনে। ভাৰতত এনে কোনো নিৰপেক্ষ সংস্থা নাই। এটা সংস্থা আছে নিউজ ব্ৰডকাষ্ট এছ'চিয়েশ্যন বুলি, কিন্তু ইয়াত ভাৰতীয় সংবাদ মাধ্যমৰ উচ্চ পদৰ বিষয়াসকলে এই এছ'চিয়েশ্যনৰ উচ্চ পদত আছে। সেইবাবে এটা নিৰপেক্ষ কমপ্লেইন কমিশ্যন অফ প্ৰেছ থকা দৰকাৰৰ ওপৰত জোৰ দিয়ে ট্ৰাই, কিন্তু দুখৰ কথা আজিলৈ কোনো ফলাফল পোৱা নাই। চাওক বন্ধুসকল, গণতন্ত্ৰত সংবাদ মাধ্যমে যদি চতুৰ্থ স্তম্ভৰ ভূমিকা পালন কৰিব নোৱাৰে বা কৰাত ব্যৰ্থ হয়, তেন্তে সেই গণতন্ত্ৰ একনায়কত্ববাদ, শ্ৰেণীতন্ত্ৰ বা ধনীতন্ত্ৰৰ ফালে গতি কৰে। ইয়াৰ ফলত সাধাৰণ নাগৰিকৰ বহু সমস্যাৰ সৃষ্টি হয়। চাওক বন্ধুসকল, এই সমস্যাৰ যদি কোনো সমাধানৰ পথ নোলায়, তেন্তে সুদূৰ ভৱিষ্যতত আমাৰ কাৰণে ইমান সুখজনক নহ'ব, নে কি কয়? আপোনালোকৰ মতামত কি? আৰু এই সমস্যাটোৰ ওপৰত আপুনি যদি কোনো উপায়ৰ কথা জানে, তেন্তে প্লিজ মোক কমেণ্ট কৰি জনাব। ভিডিঅ' যদি ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰিব, এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ। মই লগ পাম এটা নতুন ভিডিঅ'ত। নমস্কাৰ, গুড বাই।